মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে ভালে আছা। আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিম তোমালোকৰ সাধাৰণ বিজ্ঞানৰ অধ্যায় 5 মৌলৰ পৰ্যাবৃত্ত আৰু শ্ৰেণী বৈশিষ্ট্যৰ কিছু ইম্পৰ্টেণ্ট কুৱেশ্যন যিবিলাক মেট্ৰিক পৰীক্ষাসমূহত আহিছে আৰু আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব পাৰে এইবিলাক সম্ভাৱনা থকা প্ৰশ্নবোৰ অৰ্থাৎ বহুত ইম্পৰ্টেণ্ট প্ৰশ্নবোৰ আলোচনা কৰিম। তো তোমালোকৰ প্ৰথম প্ৰশ্ন হৈছে চোৱা অতি চমু প্ৰশ্নাৱলীত শুদ্ধ উত্তৰটো লিখা। এইটো মাৰ্কছ আহিছিল 1। তো প্ৰথম কোৱেশ্যন আছে মৌলৰ পৰ্যায়িত তালিকাৰ পৰ্যায় এটা বাওফালৰ পৰা সোঁফাললৈ কাৰণ ব্যতীত ক্ৰমান্বয়ে বাঢ়ে ক্ৰমে একেই থাকে ওপৰৰ এটা তো তোমালোকে জানা যে বাওফালৰ পৰা সোঁফাললৈ এনেকুৱা পৰ্যায়িত তালিকাত মৌলসমূহত কিহৰ কাৰণে ব্যাখ্যাটো ক্ৰমান্বয়ে কমি থাকে। তাৰপিছত প্ৰশ্ন হৈছে চোৱা 2 নম্বৰ এটা পৰমাণু ইলেক্ট্ৰনে বিন্যাসৰ 2.8.7 তলৰ মৌলবোৰৰ কোনটোৰ সৈতে ইয়াত ৰাসায়নিক পদ্ধতি থাকিব পানীৰ ভিতৰত সংখ্যা দিয়া আছে। তো 287 মানে হৈছে তোমালোকৰ 17 নম্বৰ এইটো পাৰমাণবিক সংখ্যা। সো এই প্ৰশ্নটো আহিছিলে 2017 আৰু 20 চনত। তো তাৰ মানে কি কোৱা চোৱা এইটো নাইট্ৰজেন 7 আছে, তাৰপিছত ক্লোৰিন আছে 9 আৰু ফসফৰাছ হৈছে তোমাৰ 15, আৰ্গন হৈছে 18 আৰু হৈছে ক্লোৰিন। তো ক্লোৰিন এইটো তোমালোকৰ 9, তো এইটো ক্লোৰিনৰ নিচিনা হ'ব চোৱা 2 আৰু এনেকে তাই লাষ্টত কি থাকিব 5। সো এই ক্লোৰিন আৰু এইটো একে। তাৰপিছত প্ৰশ্ন হৈছে আৰু মৌল XCl সংকেতৰ ক্লোৰাইড গঠন কৰে ই উচ্চ গলন প্ৰযুক্ত এটা গোটা পদাৰ্থ মৌল X তলৰ কোনটোৰ সৈতে একেটা বৰ্গত সবাতকৈ বেছি। এটা হৈছে 2019 চনত। সো যেহেতু মৌল X কি কৈছে ক্লোৰিনৰ লগত দুটা ক্লোৰিনৰ লগত মানে এক লগ হৈ মৌল গঠন কৰিছে। সো এইটো চোৱা যৌগ গঠন কৰিছে। সোডিয়াম +1, মেগনেছিয়াম কি হয় +2, দুটা যৌগ থাকে। এলুমিনিয়ামত 3 থাকে 2 থাকে, সিলিকনৰো এনেকুৱাই থাকে। সো যিহেতু এইটো ক্লোৰিন দুটা আছে তো ক্লোৰিন দুটা থকাৰ কাৰণে কি হ'ব ক্লোৰিন এটা তোমাৰ পৰমাণু ল'ব পাৰে ইলেক্ট্ৰন ল'ব পাৰে। সো মেগনেছিয়ামত দুটা বেছি থাকে কাৰণে ক্লোৰিন দুটাৰ লগত বিক্ৰিয়া মানে যৌগ গঠন কৰে। তাৰপিছত 7 নম্বৰ আছে দুটা মৌল এআৰবি পাৰমাণবিক সংখ্যা যথাক্ৰমে 12 আৰু 17 আছে। তো এ আৰু বি ইলেক্ট্ৰনীয় বিন্যাস লিখা আৰু এ আৰু বিৰ মাজত কোনটো অগ্ৰগতি সি আছে এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংখ্যা। সো প্ৰথমত এ আনসাৰ হৈছে ইলেক্ট্ৰনীয় বিন্যাস হৈছে 282, 12 মানে হ'ল এইটো তাৰ মানে 282। তাৰপিছত হৈছে ইলেক্ট্ৰনীয় বিন্যাস হৈছে 287 মানে এইটো। সো এ আৰু বিৰ মাজত আয়নীয় বান্ধনী গঠন কাৰণ ইয়াতে কি থাকিব দুটা আয়ন বেছি থাকিব, ইয়াতে কি থাকিব অৰ্থক হ'বলৈ বহিঃপক্ষত এইটো দুটা কম থাকিব। সো এইটো ঋণাত্মক আৰু এইটো ধনাত্মক। সো এইটো আয়ন ট্ৰান্সফাৰ হ'বৰ কাৰণে আয়নীয় বান্ধনী গঠন কৰে। তাৰপিছত এ আৰু বিৰ মাজত গঠন হোৱা যৌগটোৰ সংখ্যা মেগনেছিয়াম। তাৰ পিছৰ প্ৰশ্ন হৈছে 5 নম্বৰ কোনটো মৌলৰ দুইটা কক্ষই পূৰ্ণ ইলেক্ট্ৰন পূৰ্ণ হৈ থাকে। ইয়াতে আছে 2017 চনত আহিছিল। তাৰপিছত প্ৰশ্ন হৈছে চোৱা কোনটো মৌলৰ ইলেক্ট্ৰনিক বিন্যাস 283। তো এইটো হ'ল এলুমিনিয়াম। তাৰপিছত প্ৰশ্ন হৈছে কোনটো মৌলৰ যোজক কক্ষত 4টা ইলেক্ট্ৰন থাকে 3টা কক্ষ থাকে। এইটো 2017 চনত আহিছিল, এইটো হ'ল সিলিকন। তাৰপিছত প্ৰশ্ন হৈছে পৰ্যায়িত তালিকাৰ পৰ্যায়বোৰত বাওফালৰ পৰা সোঁফাললৈ যাওঁতে উত্তীৰ্ণ নহয় মৌলবোৰৰ কম ধাতৱিক ধৰ্ম হৈ পৰে। এইটো কৈছে যে শুদ্ধ উত্তীৰ্ণ নোহোৱাটো কথা কৈছে। সো নোহোৱাটো ওলাব লাগিব। বি হৈছে যোজক ইলেক্ট্ৰনৰ সংখ্যা বাঢ়ে। তাৰপিছত পৰমাণুবোৰৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে হেৰুৱায়। তাৰপিছত হৈছে অক্সাইডবোৰ বেছি আম্লিক হৈ পৰে। তো এইটো পৰমাণুবোৰ সিহঁতৰ যোজক ইলেক্ট্ৰন অধিক সহজে। তাৰ পিছৰ প্ৰশ্ন হৈছে চোৱা গেলিয়ামৰ উপৰিও আন কোনকেইটা মৌলৰ বাবে মৌলকেইটা আৱিষ্কাৰ হোৱাৰ পূৰ্বে মেণ্ডেলিভে তালিকাত ঠাই ৰাখি থৈ গৈছে যিকোনো
দুটা দিছে এটা কি যে উঠাছে না তো প্ৰশ্নৰ উত্তৰ হৈছে এটা হ'ল স্কেন্ডিয়াম আৰু জাৰ্মেনিয়াম তাৰপিছত হৈছে 10 নম্বৰত আছে মেন্ডেলিভৰ তালিকাখন ব্যৱহাৰ কৰি তলত দিয়া মৌলকেইটাৰ অক্সাইড হিচাপে তো মেন্ডেলিভৰ তালিকাখন ব্যৱহাৰ কৰি অক্সাইড হিচাপে ল'ব দিছে এইটো হ'ল পটাছিয়াম আৰু এইটো এলুমিনিয়াম সো অক্সাইড হিচাপে K2O যিটো পটাছিয়াম বিশেষকৈ এটা ইলেক্ট্ৰন বেছি থাকে আৰু এলুমিনিয়ামত থাকে কেইটা দুটা তিনিটা এনেকুৱা যোজন কৰিব পাৰে নিশ্চয় এটি এলুমিনিয়াম চোৱা দুটা এলুমিনিয়াম তাৰ মানে অক্সিজেনৰ যেহেতু কেইটা থাকে এটা অক্সিজেনৰ দুটা থাকে কিন্তু অক্সিজেনে ইয়াতে কি আছে এলুমিনিয়াম অক্সাইড হৈছে দুটা এলুমিনিয়াম লৈছে আৰু তিনিটা অক্সিজেন লৈছে তাৰপিছত সম্ভ্ৰান্ত গেছবোৰক এটা সুকীয়া বৰ্গত কিয় স্থান দিয়া হৈছে এইটো হৈছে 2018 চনতে তো সম্ভ্ৰান্ত গেছবোৰ বায়ুমণ্ডলত নিচেই কম মাত্ৰাত পোৱা যায় আৰু ইহঁত অতি নিষ্ক্ৰিয় সেয়া ধৰ্মৰ ভিন্নতাৰ বাবে ইহঁতক এটা সুকীয়া বৰ্গত স্থান দিয়ে তাৰপিছত প্ৰশ্ন হৈছে চোৱা পৰ্যায়ৰ তালিকাৰ দ্বিতীয় পৰ্যায়ত থকা ধাতুসমূহৰ নাম দ্বিতীয় মানে প্ৰথম এইটো বৰ্গ আৰু সেকেন্ড এইটো বৰ্গ তো এই দ্বিতীয় বৰ্গত থকা যিবিলাক দ্বিতীয় পৰ্যায় মানে তোমালোকৰ এইটো প্ৰথম পৰ্যায় আৰু এইটো হ'ল দ্বিতীয় পৰ্যায় সাতটা পৰ্যায় আছে দ্বিতীয় পৰ্যায়ত যিবিলাক ধাতু আছে তো ধাতুবিলাকৰ দ্বিতীয় বৰ্গত থকা এটা হ'ল লিথিয়াম আৰু বেৰিলিয়াম লিখি দিয়া হৈছে তাৰপিছত হৈছে কোনটো মৌলত দ্বিতীয় কক্ষত প্ৰথম কক্ষত দুগুণ ইলেক্ট্ৰন আছে তো কোনটো মৌলত দ্বিতীয় কক্ষত দুগুণ ইলেক্ট্ৰন আছে কাৰ্বন কাৰণ প্ৰথম কক্ষত আছে দুটা তাৰপিছত দ্বিতীয় কক্ষত আছে চাৰিটা সো তাৰ মানে কি দুগুণ দুটা আৰু চাৰিটা হ'ব তাৰপিছত চোৱা এটা পৰমাণুৰ ইলেক্ট্ৰনীয় বিন্যাস 2H7 এই মৌলটোৰ পাৰমাণবিক সংখ্যা কিমান তো তোমালোকে জানা যে এইবিলাক দুটা প্লাছ 8টা তাৰপিছত প্ৰশ্ন হৈছে চোৱা লিথিয়াম ছডিয়াম পটাছিয়াম এই আটাই কেইটা এই মৌলকেইটাৰ পাৰমাণবিক পৰমাণুৰ কিবা সাদৃশ্য আছে 2019 আছে তো তোমালোকে চোৱা লিথিয়াম ছডিয়াম পটাছিয়াম এই ধাতুকেইটা বহিঃকোষৰ যোজক ইলেক্ট্ৰনৰ আৰু সিহঁতে আন পৰমাণুৰ পৰা ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰাৰ আসক্তি সিহঁতে নিষ্ক্ৰিয়তাৰ কাৰণ তাৰপিছত প্ৰশ্ন হৈছে পৰ্যায়ৰ তালিকাৰ এটা অংশ তলত দিয়া হৈছে 2015 চনত আহিছিলে তো এই অংশটোত তলত দিয়া হৈছে চোৱা অংশটোত আছে এইটো হ'ল বৰ্গ আৰু এইটো হ'ল পৰ্যায় তো এইটো দ্বিতীয় পৰ্যায় এইটো হ'ল তৃতীয় পৰ্যায় বৰ্গত এইকেইটাত আছে 1 নম্বৰ 2 নম্বৰ তাৰপিছত 16 আৰু 17 আৰু কৈছে যে ওপৰৰ তালিকাৰ ওপৰত ভিত্তি কৰি তলৰ প্ৰশ্নৰ উত্তৰ লিখা তো প্ৰশ্নৰ কোনটো মৌলই কেটায়ন গঠন কৰে কোনটো মৌলৰ পাৰমাণবিক ব্যাসাৰ্ধ আটাইতকৈ কম কোনটো মৌলৰ ৰাসায়নিক ধৰ্ম মেগনেছিয়ামৰ পাৰমাণবিক সো আনসাৰ চোৱা উত্তৰ হৈছে 1 নম্বৰ বি তাৰমানে কোনটো মৌলৰ কেটায়ন গঠন কৰে বি মৌলটো কেটায়ন গঠন কৰে কাৰণ এইটো আছে 2 নম্বৰ বৰ্গ আৰু 2 নম্বৰ বৰ্গ তাৰপিছত আছে চি এই চি মৌলটো কৈছে যে কোন মৌলটো পাৰমাণবিক ব্যাসাৰ্ধ আটাইতকৈ কম চি পাৰমাণবিক ব্যাসাৰ্ধ আটাইতকৈ কম কাৰণ 17 নম্বৰ বৰ্গ তাৰপিছত কৈছে কোন মৌলটো ৰাসায়নিক ধৰ্ম মেগনেছিয়াম পাৰমাণবিক কাৰণ দ্বিতীয় বৰ্গত যিবিলাক মৌল আছে সেইবিলাকৰ কি বেছিভাগৰে আমাৰ দুটা প্লাছ মানে মেগনেছিয়াম কেলছিয়াম দুটা কেটায়ন থাকে মানে আয়ন পৰমাণু বেছি তাৰপিছত প্ৰশ্ন হৈছে নাইট্ৰজেন পাৰমাণবিক সংখ্যা 7 আৰু ফসফৰাছৰ পৰ্যায়ৰ তালিকাত 15 বৰ্গত এই মৌল দুটা ইলেক্ট্ৰনৰ বিন্যাস লিখা মৌলটো মৌল বেছি বিদ্যুৎ প্রশ্নের উত্তর হচ্ছে নাইট্রোজেন ইলেক্ট্রনের বিন্যাস 2 প্রথম দুটা
ফসফরাসৰ ইলেক্ট্ৰন বিন্যাস প্ৰথম দুটা পিয়ৰ থাকে আৰু তাৰপিছত 3 নম্বৰ 5 সো এই মৌল দুটাৰ ভিতৰত নাইট্ৰজেন অধিক বিদ্যুৎ ঋণাত্মক আৰু ইয়াৰ কক্ষ সংখ্যা ফসফৰাছত এয়া বহিঃকক্ষৰ ইলেক্ট্ৰনৰ ওপৰত নিউক্লিয়াছৰ আকৰ্ষণৰ ফল তাৰপিছত প্ৰশ্ন আছে পৰ্যায়িত তালিকাৰ মৌল এ বি চি ইত্যাদি মতলব দেখুওৱা আছে 16 আৰু 19 আছে আৰু এই প্ৰশ্নটো এইটো ষোল্ল বৰ্গ মৌল আৰু এইবিলাক ষোল্ল বৰ্গ সো মৌল এ ধাতু নহয় সো মৌল এ ধাতু নহয় কাৰণ এইটো 17 বৰ্গ সো এইবিলাক মাংস পৰ্যায়িত তালিকাত দেখিলে আবার যে রং করা কমেন্ট পোৱা যায় কোন বৰ্গৰ মৌলবিলাক তাৰপিছত প্ৰশ্ন আছে চোৱা চি মৌলটো বি মৌলতকৈ আকাৰত ডাঙৰ নে সো চি মৌলটো আকাৰত ডাঙৰ নে সো এইটো কি হ'ব চি মৌলটো বি মৌলতকৈ তাৰপিছত প্ৰশ্ন আছে চোৱা চি মৌলই এনায়ন গঠন কৰে চি মৌলই এনায়ন কৰে চি মৌলই কি হয় এনায়ন মানে যে চি তাৰপিছত প্ৰশ্ন আছে চোৱা এটা মৌলৰ পৰমাণু ইলেক্ট্ৰন বিন্যাস 2 8 আৰু 1 মৌলৰ পৰমাণুৰ পাৰমাণৱিক সংখ্যা কিমান হ'ব তাৰপিছত তলৰ মৌলবোৰ কোনটো এতিয়া ৰাসায়নিক পটাছিয়াম ক্লোৰিন মেগনেছিয়াম মৌলটো মানে ইয়াতে কেনে বুজিলে পাবা আৰু ইয়াৰ পটাছিয়াম অৰ্থাৎ 19 মৌলৰ সৈতে ৰাসায়নিক সংশ্লিষ্ট আছে ইয়া থাকিব চোৱা যেহেতু এই মৌলটো কৈছে 11 মানে পটাছিয়ামৰ সংখ্যা গম পোৱা যায় 2 তাৰপিছত 8 তাৰপিছত থাকিব 8 তাৰপিছত থাকিব 1 সো কিমান হ'ল 10টা 8টা 6টা আৰু লাষ্টত বহিঃকক্ষত এইটো 1 আছে আৰু এইটো আজি প্ৰশ্ন আছে আধুনিক পৰ্যায়িত সূত্ৰটো লিখা আধুনিক পৰ্যায়িত তালিকা মণ্ডলিক পৰ্যায়ত কিদৰে দূৰ কৰিছে এইটো 2020 চনত আছে 5 মাহ তো প্ৰথমতে সূত্ৰটো আধুনিক পৰ্যায়িত মৌলবোৰৰ ধৰ্মসূত্ৰ মেণ্ডেলৰ পৰ্যায়িত তালিকা থকা প্ৰথম আখৰাটো আছিল যে ইয়াত মৌলসমূহৰ গঠিত কাৰণে ঘৰ হৈছে তথাপি ইহঁতক অধিক ভৰযুক্ত কোবাল্ট কম ভৰযুক্ত নিকেলৰ আৰু স্থানান্তৰণ কৰাটো আধুনিক পৰ্যায়িত তালিকাত যিহেতু পাৰমাণৱিক সংখ্যাৰ ওপৰত ভিত্তি কৰি হৈছে ইয়াত এটা ঘটনাৰ পোৱা গৈছে নিকেলৰ পাৰমাণৱিক সংখ্যা কোবাল্টতকৈ বেছিহে কম ভৰযুক্ত হোৱাৰ নিকেলক প্ৰাচলন দিয়াৰ ঠিক একেদৰে ই টেলুৰিয়াম আৰু আয়োডিনৰ স্থান কৰিছে আনহাতে যিহেতু মেণ্ডেলৰ পৰ্যায়িত তালিকা গতিকে মৌলবোৰৰ বিভিন্ন অৱস্থানবোৰক সেই তালিকাত স্থান দিব পৰা নগৈছে আধুনিক পৰ্যায়িত তালিকাই এই আশা দূৰ কৰিছে আৰু বিভিন্ন পৰ্যায়সমূহত এই পাৰমাণৱিক সংখ্যা হোৱাৰ বাবে মৌলৰ এটা সমষ্টিক লৈ এটা স্থান তাৰপিছত প্ৰশ্ন চোৱা 2020 চনতে আহিছিল নিউল্যান্ডছৰ অষ্টসূত্ৰটো লিখা নিউল্যান্ডছৰ অষ্টসূত্ৰটো লিখিব দিছে আৰু সীমাবদ্ধতাটো লিখিব দিছে সেইটো সূত্ৰ হৈছে ইংৰাজ বিজ্ঞানী জন নিউল্যান্ডছে 1867 চনত তেতিয়ালৈকে আৱিষ্কৃত মৌলসমূহৰ সংখ্যা পাওঁতে এই তালিকাটো অষ্টম মৌলৰ ধৰ্ম প্ৰথম মৌলটোৰ সৈতে একে হয় ইয়াক এক সংগীতৰ পুস্তকৰ লগত তুলনা কৰিছে তেওঁৰ এই মততে নিউল্যান্ডছৰ অষ্টসূত্ৰ হিচাপে জনা যায় নিউল্যান্ডছৰ অষ্টসূত্ৰৰ কেৱল সীমাবদ্ধতা আছে সেই সময়লৈকে আলোচিত হোৱা 56টা মৌলকে তেওঁ তালিকাত স্থান দিছিল অষ্টসূত্ৰটো কেৱল কেলছিয়াম পৰ্যন্তহে সীমিত হৈছে ইয়াৰ পিছৰ অষ্টম মৌলৰ ধৰ্ম প্ৰথমটোৰ সৈতে একে হোৱা নাছিল 3 নম্বৰ হৈছে নিউল্যান্ডছৰ তালিকাখন সদায় একেটা স্থানতে কেতিয়াবা দুটা মৌল লিখা হৈছিল আনহাতে ধৰ্ম ভিন্ন মৌলৰ
একেটা নিয়মতে অন্য সংখ্যাৰ থাকি আছে তেতিয়াহ'লে সো আজিলৈ এইখিনি ভিডিঅ'টো যদি ভাল লাগে তেতিয়াহ'লে এটা লাইক কৰি দিবা আৰু